নমস্কাৰ নিকিতাস কিচেনলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি বনাবলৈ ওলাইছো ফ্ৰুট কাষ্টাৰ্ড। বহুত হেলদি এটা ৰেচিপি, সৰু ডাঙৰ সকলোৰে প্ৰিয়। যদি ঘৰত সৰু ল'ৰা-ছোৱালী আছে আৰু ফলমূল খাই বেয়া পায়, তেতিয়াহ'লে এইটো ৰেচিপি এবাৰ বনাই খুৱাবচোন, তেওঁলোকে নিশ্চয় ভাল পাব। দেৰি নকৰি বলক তেন্তে ফ্ৰুট কাষ্টাৰ্ড বনাবলৈ আৰম্ভ কৰোঁ। ফ্ৰুট কাষ্টাৰ্ড বনাবলৈ এয়া লৈছো 2 কাপ গাখীৰ, 2 চামুচ কাষ্টাৰ্ড পাউডাৰ। এইটো আপোনালোকে যিকোনো গ্ৰছাৰী দোকানত পাই যাব। সৰু চামুচেৰে 4 চামুচ চেনি আৰু লৈছো আধা কাপ আঙুৰ সৰু সৰুকৈ কাটি লৈছো। এটা আপেল বাকলি গুচাই সৰু সৰুকৈ কাটি লৈছো। আধা কাপ ডালিম আৰু লৈছো কেটামান কাজু। এতিয়া গেছৰ ফ্লেম অন কৰি কেৰাহী এটাত গাখীৰখিনি দি দিছো। এতিয়া হাই ফ্লেমত গাখীৰখিনি গৰম হ'বলৈ ৰাখি দিছো। অলপ সময়ৰ পাছত গাখীৰখিনি কুহুমীয়া গৰম হৈছে। এতিয়া গেছৰ ফ্লেম লো কৰি দিছো আৰু কাষ্টাৰ্ড পাউডাৰখিনি লৈ লৈছো। কাষ্টাৰ্ড পাউডাৰখিনি ঘুলিবৰ কাৰণে আপোনালোকে কুহুমীয়া গাখীৰ বা নৰ্মেল গাখীৰো ল'ব পাৰিব। কুহুমীয়া গাখীৰ ল'লে ইয়াতে লাম্পছ নুঠে, সেয়ে মই গাখীৰখিনি অলপ গৰম কৰি লৈছো। এতিয়া অলপ অলপকৈ গাখীৰ দি কাষ্টাৰ্ড পাউডাৰখিনি ঘুলি লৈছো। এতিয়া গেছৰ ফ্লেম হাই কৰি দিছো আৰু ইয়াতে চেনিখিনি দি দিছো। চেনিখিনি এবাৰ ভালদৰে মিহলাই দিছো। এতিয়া গাখীৰখিনি 4-5 মিনিটৰ বাবে ভালদৰে গৰম হ'বলৈ ৰাখি দিব আৰু মাজে মাজে লৰাই থাকিব যাতে গাখীৰখিনি লাগি নধৰে। অলপ সময়ৰ পাছত এই গাখীৰখিনি গাঢ় হৈ গৈছে। এতিয়া আমি কাষ্টাৰ্ড পাউডাৰৰ ঘোলখিনি দিম, তাৰ কাৰণে গেছৰ ফ্লেম লো কৰি দিলো। এতিয়া এচামুচ কাষ্টাৰ্ড পাউডাৰৰ মিক্সাৰ দিছো আৰু লগে লগে লৰাই দিছো। আপোনালোকেও এনেদৰেই কৰিব। প্ৰথমে কাষ্টাৰ্ড পাউডাৰৰ মিক্সাৰ অলপ দি দিব আৰু লগে লগে লৰাই যাব, নহ'লে কেৰাহীৰ তলিত লাগি ধৰিব। সেয়ে কণ্টিনিউ লৰাই থাকিব, তেতিয়া ইয়াত লাম্পছ নুঠিব আৰু ধুনীয়া স্মুথ টেক্সচাৰ এটা আহিব। কাষ্টাৰ্ড মিক্সাৰ দিয়াৰ পাছত এইখিনি এতিয়া 6-7 মিনিটৰ বাবে হ'বলৈ দিম। গেছৰ ফ্লেম লোত ৰাখিব আৰু একেৰাহে লৰাই থাকিব যাতে এইখিনি কেৰাহীৰ তলিত লাগি নধৰে। অলপ সময়ৰ পাছত এয়া চাওক এইখিনি গাঢ় হৈ গৈছে। গেছৰ ফ্লেম অফ কৰি দিছো আৰু এইখিনি এতিয়া বাটি এটাত উলিয়াই লৈছো। এতিয়া এইখিনি সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ ৰাখি দিম। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত এইখিনি মই লৈ লৈছো। এতিয়া ইয়াতে দিছো কাটি লোৱা আপেল, সৰুকৈ কাটি লোৱা আঙুৰ আৰু ডালিম। আটাইখিনি এবাৰ ভালদৰে মিক্স কৰি লৈছো। ভালদৰে মিহলাই ললো। এইখিনি এতিয়া ভালদৰে ঠাণ্ডা হ'বলৈ 3-4 ঘণ্টামানৰ বাবে ফ্ৰিজত ৰাখি দিম। 4 ঘণ্টামানৰ পাছত মই এইখিনি উলিয়াই লৈছো। এতিয়া মই কাঁচৰ বাটি এটা লৈছো আৰু এইখিনি উলিয়াই লৈছো। ওপৰত কাজু, ডালিম আৰু আঙুৰ দি সজাই দিছো। এয়া আমাৰ ঘৰতে বনোৱা ফ্ৰুট কাষ্টাৰ্ড তৈয়াৰ হৈ গ'ল। আপোনালোকেও এই হেলদি আৰু টেষ্টি ৰেচিপিটো এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৰেচিপি ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু যদি এতিয়ালৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক নিকিতাস কিচেন আৰু নটিফিকেশ্যনসমূহ সকলোতকৈ প্ৰথমে লাভ কৰিবলৈ বেল আইকনটো প্ৰেছ কৰি দিয়ক। পুনৰ নতুন এটা সহজ আৰু সোৱাদ লগা ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।